অফ কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং যিখিনি পাব্লিক বিজেপি উপদেশ সকলোকে মোৰ ফালৰ পৰা অন্তৰ্গত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ডক্টৰ তুলিৰাম ৰভাং আৰু ডিমা হাছাওৰ CM দেৱলাল গড়বছাৰীজীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে বহুতখিনি সময় দিছে, বহুতখিনি কেম্পেইন যথেষ্ট টাইম দিছে। আৰু 3টা জিলা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কমিটি আৰু আমাৰ যিখিনি মণ্ডল বুথ কমিটি পেজ ইনচাৰ্জক মোৰ ফালৰ পৰা অন্তৰ্গত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহিবলৈ দিন কাৰ্বি আংলং বিভিন্ন সমস্যা আছে, ডিমা হাছাও বিভিন্ন সমস্যা আছে। MOS তাৰপৰা যিখিনি চেণ্ট্ৰেল স্কিম আছে, চেণ্ট্ৰেল স্কিম যিমানখিনি মই লৈ আনিব পাৰিব মই চেষ্টা কৰিম। কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল টিম কাৰ্বি আংলং আৰু টিম ডিমা হাছাওলৈ আলোচনা কৰি যথেষ্ট ডেভেলপমেণ্ট স্কিমটো আমি লৈ আনিব লাগিব। কাৰণ আমাৰ জিলাটো সদায় মানে ডেভেলপ হ'ব লাগিব আৰু ফৰৱাৰ্ড হ'ব লাগিব। মানে পলিটিক্স ইজ লাইক এ ফ্লাড ৱাটাৰ, হয় না নহয়? এই ফ্লাড ৱাটাৰ চাওঁতে মানে এই পাৰ হৈ যাব পাৰে বুলি ভাবে, কিন্তু আণ্ডাৰ কাৰেণ্টটো এইটো বহুতখিনি আছে। আণ্ডাৰ কাৰেণ্টৰ ক'তবা আমি আৰু এতিয়া ঠিক কৰিব লাগিব। তেওঁ যিবোৰ ইছ্যু উঠাইছে ৰাইজে তেওঁ আঁকোৱালি লোৱা যেন দেখাইছিল, য'ত মানে ৰাষ্ট্ৰীয় দল হিচাপে কংগ্ৰেছো তৃতীয় স্থানত আছে। এই সন্দৰ্ভত কি ক'ব? নাই, এতিয়া চাব আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও মেক্সিমাম আমাৰ ইলিটাৰেচি পাৰ্চেণ্টেজ আৰু বিল' পভাৰ্টি লাইন মানুহ বেছি। সেইটো নহয় জেআই কাঠাৰে যিটো ছিডিউল আৰু সেইটো বিষয় লৈ যে কাৰ্বিসকলেহে খালী ভোট দিব পাৰে, অনা কাৰ্বিয়ে ভোট দিব নোৱাৰে, সেইটো মানে দকে আমাৰ পাব্লিকবিলাকে চিন্তা কৰিব নোৱাৰা কাৰণে সেইখিনি এটা কাৰণ হ'ব পাৰে। সেইখিনিও এটা কাৰণ। সেইটো আমি আমাৰ যিখিনি উইকনেছ আছে, যিখিনি ষ্ট্ৰেংথ আছে, আমি ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত উইদিন 2-3 days আমি বৈঠক বহিম আমাৰ মাজত। আমাৰ ক'ত উইকনেছ আছে, আমাৰ ক'ত ষ্ট্ৰেংথ আছে, এইটো আমি আলোচনা কৰিম। আৰু আহিবলৈ দিন যিটো MLA ইলেকশ্যন, তাত এনেকুৱা নহয়।